আমি ফাৰ্ষ্ট টাইম আপোনাৰ পৰা জানিব খুজিম আপোনাৰ নামটো কওক মোৰ নাম ডেনি আপনার নামটো উঠছো মই আপনার কুকুরটোর নামটো জানে আপনার নামটো কক ক্যামেরায় মানে আপনার নামটো উঠছি বুঝি পাইছি না আপনার নামটো উঠছো আপনার নামটো কক নহয় মোৰ নামটো ডেনিয়ে দিয়ক আৰু মোৰ কুকুৰটোৰ নামহে মিন্ময় दिलवाले पूछ देने चा নমস্কাৰ স্বাগতম জনাইছো আপোনালোক আমাৰ এই শ্ব'টোৰ নাম কি আছিল বাদ দিয়ক শ্ব'টোৰ নাম স্বাগতম জনাইছো আপোনালোক তই কেমেৰাটো কিয় বাগে কৰি লাগলি ছাৰ কৰণক বিচাৰি আছো কোন কৰণ দে কৰণ চৰণ নেই এইগিলা বেকাৰ কথা বুলি ভাবছা নেকি তই এখন হৈছে ভাল কথা আমি বেকাৰ কথা নকৰোঁ বুজি পাইছা না আমি এইগিলাখান ভাল কথা কৰি আছো আৰু সেইগিলাখান ফাল্টু মানুহ নাই আমাৰ ফাল্টু মানুহ নাই তই একলাই মোক তোলো ঐ কি কৰি আছে তই নহয় মানে মই কৈ আছিলো কি কৰণ ইয়াতে মিছি আৰু এনেকৈ বস্তু তাৰ মানে কেমেৰামেন ফাল্টু কি কয় মই কেতিয়া ক'লো আপুনিহে কৈ আছিল কৰণে বোলে ফাল্টু তাৰ শ্ব'টো ফাল্টু হয়নে ধন? মই পাইছি মই কৈছো কি কৰা নাই বাটে মিছি মই এগলা চাবা কৰি দিওঁ এনেকে কৈছো আৰু মই চুপ থাক যা তই বাহিৰত যা আৰু নিউজ বিচৰি আনবি যা গেছা না তই একদম যা নিউজ বিচৰি আনবি যা তই কি বোলে বল মোৰ লগত আৰু শুন ভাল নিউজ আনবি বুজি পাইছ নাই যদি ফাল্টু নিউজ আনা তোক মই মোৰ তিৰিৰ লগতে মোৰ মেখেলাটো মানে চৰি আণ্ডাৰ পেণ্ট ডুবা দিম A few moments later. কি বুলি ভাবছি সি মোক হা মই মৃন্ময় শৰ্মা ইমান ডাঙৰ এটা ৰিপৰ্টাৰ হয় নে নহয় ইমান পঢ়িছোঁ সি মোক তিৰি মেখেলা ধোৱা কথা কয় হা মই আজি এনে নিউজ আনিম যাতে গোটেই 3 কেজি চেনেলৰ সবচে ভাল নিউজটো মই আনিম আৰু মই তাতছে ওপৰত যাইয়ে দেখাম বেকাৰ কথা চব পুৰে দিম মই মোক নিউজ এটা লাগি যাম মুঠতে আৰু বেলেগ একো নাই মোক এটা নিউজ লাগে ক'ত পাওঁ এতিয়া মই ছাৰ এটা বঢ়িয়া জেগা আছে আপুনি মানে এটা ভাল নিউজ পাবয়ে বৈধ একদম নিউজ এটা পাব একদম মই চিয়ৰ গেৰেণ্টি দি কৈছো কি জাগা এগলাখান বল বৈধ জেগা একদম বৈধ চাইকেল লৈ ল'বা চাইকেল নহয় মাৰুতিখন ল'বা দি বল চল বল A few moments later. হাহাকাৰ লাগিলে দে ছাৰ ইমান সময় কিয় লাগে সোনকালকে আৰম্ভ কৰ চুপ থাক এইখিনি জেগা বঢ়িয়া হ'ব না তো নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আপুনি আৰু কিমান কয় ইমান এগলাখান ক'ব নালাগে এগলাখান আৰু কৈছি দে হ'ব দে তো বৰ্তমান আমি আছোঁ এখন গাঁৱত আপোনালোকে দেখিছে এই গাঁওখনৰ অৱস্থা একেবাৰে বেয়া তাৰমানে কি হয় বছৰে প্ৰতি বছৰে 5 বছৰৰ মূৰে তাৰমানে এটা ইলেকশ্যন হয় ইলেকশ্যন 5 বছৰ হ'লে বছৰে কেনেকৈ হ'ব আৰু এক মিনিট ৰ মানে 5 বছৰৰ মূৰে ইলেকশ্যন হয় এখন গাঁৱত কিন্তু কি হয় ইলেকশ্যনত আহে নেতাবিলাকে আহে বিধায়ক আহে কিবা আহে কিন্তু এই গাঁওখনৰ কোনো গুৰুত্ব নিদিয়ে গতিকে আপোনালোকে দেখা পাইছে তেনেকুৱা অৱস্থা হৈছে গাঁওখনৰ গতিকে আমি এতিয়া বৰ্তমান গাঁওখনত থকা মানুহবিলাকক সুধিম যে গাঁওখনত কি আছে কি নাই আৰু গাঁওখনত কিয় ইমান দুৰৱস্থা কিয় ইমান পিছপৰা গাঁওখন সুধিম আমি গতিকে বলক এই লুংলুঙীয়া ৰাস্তাটো আপোনালোকে দেখা পাইছে কেনে লুংলুঙীয়া ৰাস্তা ইয়াতে পিছ ৰাস্তাও নাই অলপো নাই গতিকে আমি বৰ্তমান মানুহ বিচৰিম মানুহবিলাকক সুধিম তো আহক আমি মানুহ বিচৰিম বৰ্তমান আমি তাতে মানুহ থাকবা পাৰে মানুহ বিচৰিম আহক ৰিপৰ্টিং কৰবা কি পেটলং পিন্ধিছা তই কোনবাদিনা কৰোণা সুধি পাইছা না তই কোনবাদিনা কৰোণা সুধছা না তই বেচু কৰোণা সুধছা না তই বেকাৰ আজি পেট লং পিন্ধি ঘূৰি ফুৰে কিমান সুধবা তই সোধা নাই মোক কি সুধবা তই চুপ আজিৰ পৰা একো নুধবি মোক তই আহিছা ভয় কৰি নেদব তো আপোনালোকে দেখা পাইছি একজন মানুহ আহি আছে গতিকে আমি মানুহজনক সুধিম এই দুৰ্বল গাঁওখনত তেওঁ থাকি কিনে কি বেছি কি অসুবিধা হৈছে তো সুধিম আমি হেল্ল' নমস্কাৰ দাদা নমস্কাৰ আমি বৰ্তমান ৰিপৰ্টিং কৰিব আহিছোঁ এই গাঁওখনৰ বিষয়ে ক'ব আহিছোঁ আমি বুজি পাইছে ৰিপৰ্টিং কি বস্তু ৰিপৰ্টিং মানে এনে এটা বস্তু যিটো বস্তু 3 কেজি অফিচিয়েল চেনেলটোত
দিব গতিকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে মানে পিছত আগকলৈকে থকা ৰিপৰ্টিংবিলাক দেখা পায় আপোনালোকে গতিকে বুজি পাইছি ছাবস্ক্ৰাইব কৰি ল'ব আপুনি বুজি পাইছে না কিবা এটা কৰিব আহিছোঁ দেখিলা বাদ দি প্ৰথম আমি এই দুৰ্বল গাঁওখনত আহিছোঁ আহি কিনে সুধবাইছোঁ মুখখন অলপমান ভালকৈ ৰাখক তো এই দুৰ্বল গাঁওখনত আপোনালোকে আছে আৰু কিমানখিনি পিছপৰা গাঁওখন ইয়াতে চাৰিওফালে নেতাবিলাকে আহে কিবা আহে গতিকে কেমেৰা দেখি নাচৈ দিওঁ তাতে চাই থাকক বঢ়িয়া হৈছে না গতিকে আমি ফাৰ্ষ্ট টাইম আপোনাৰ পৰা জানিব খুজিম আপোনাৰ নামটো কওক মোৰ নাম কেমেৰা দেখি চাই কওক মোৰ নাম ডেনি আপোনাৰ নামটো সুধিছোঁ মই আপোনাৰ কুকুৰটোৰ নামটো জানে আপোনাৰ নামটো কওক কেমেৰাই মানে আপোনাৰ নামটো সুধি আছে আপোনাৰ নামটো কৈ দিয়ক নহয় মোৰ নামটো ডেনিয়ে দিয়ক আৰু মোৰ কুকুৰটোৰ নামহে মিন্ময় আমাৰ গাঁৱত আহিলে কি দম দিবা কুকুৰৰ নাম মই ৰাখে পাগলা নিচিনা উল্টা বকি থাকি কিবা কুকুৰৰ নাম ৰিংবত ছাৰ মিন্ময় নামটো শুনা পাইছোৱে বল A few moments later. ষ্টাৰ্ট কৰছা তো বৰ্তমান অলপ আগতে মানুহজন লগ পাইছিলোঁ কিন্তু সেই মানুহজনৰ অলপমান ব্যতিক্ৰমী মাথা আছিল গতিকে আমি বৰ্তমান আৰু ব্যক্তি বিচাৰিম এই গাঁওখনত থকা ইমান দুৰ্বল গাঁওখনৰ ভিতৰত আৰু মানুহ বিচাৰি আছোঁ মই বৰ্তমান মানুহ দেখা পোৱা নাই দেখা পাইছোঁ আহক মোৰ লগত আহক ইবাকে দিছোঁ সহায় কিয় গৈছা তুমি মই ইবাগে আইডিয়া দিয়া পালোঁ এতিয়া ক'লোঁ মই ইবাকে দাদা তো আমি আহিছোঁ ৰিপৰ্টিং এটা কৰাৰ কাৰণে আহিছোঁ এই গাঁওখনৰ বিষয়ে আমি জানিব আহিছোঁ যে এই গাঁওখনত ইমান পিছপৰা হৈ আছে যিমানখিনি মানুহ হৈ আছে থকাৰ পিছতো পিছপৰা হৈ আছে গতিকে আপুনি এই গাঁওখনৰ বিষয়ে কি জানে কিমানখিনি জানে তাইক মই বহুত ভাল পাইছিলোঁ গম পাইছোঁ আপুনি ভাল পাইছিল আপুনি ভাল পোৱাটো আপোনাৰ লাভ ষ্টৰিটো বাৰু বেলেগ কথা কিন্তু আমি সুধিব খুজিছোঁ যে এই গাঁওখনৰ বিষয়ে আপুনি কিমানখিনি জানে কাৰণ ইয়াতে বহুত দুৰ্বল পিছপৰা গাঁও হয় নে নহয় গতিকে আপুনি এই গাঁওখনৰ বিষয়ে আপুনি কি জানে মোক কওক কিন্তু তাই জুবিন গাৰ্গৰ বিয়া হৈ গ'ল কাৰ লগত বিয়া হৈছে এইগিলা বাদ দি আগতে তোক মই যিটো সুধিছোঁ সেইটো উত্তৰ দি তোক মই কৈছোঁ কি গাঁওখনৰ বিষয়ে অলপমান কওঁ এই গাঁওখনৰ বিষয়ে তই কি জানা মোক কওঁ অলপমান গাঁওখনৰ বিষয়ে গাঁওখনৰ বিষয়ে কওঁ শান্তি দামতি গ্ৰেডে মদৰ বটল 10 টাকা দিয়ে সেইটো লচোন 10 টাকা দিয়ে দিওঁ A few moments later. Let it go. Ey, Hugh Hefner. Hugh Hefner. Бля, у меня голос охрип.